নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটা অতি ভাল খবৰ। ভাৰতীয় ৰেলৱেৰ তৰফৰ পৰা 2026 চনৰ বাবে এটা বিশাল নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিশেষকৈ RRB গ্ৰুপ ডি লেভেল 1 পদৰ বাবে প্ৰায় 22,195টা পদৰ বিজ্ঞাপন ওলাইছে। আজিৰ এই ভিডিঅ'টোত আমি এই নিযুক্তিৰ সবিশেষ তথ্য আৰু ঘৰতে বহি কেনেকৈ প্ৰস্তুতি চলাব পাৰি তাৰ ওপৰত আলোচনা কৰিম। অনলাইন আবেদন 31 জানুৱাৰী 2026ৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ অন্তিম তাৰিখ 2 মাৰ্চ 2026। অসমৰ প্ৰাৰ্থীসকলে গুৱাহাটী মণ্ডলৰ বাবে আবেদন কৰিব পাৰিব। পদসমূহ হৈছে ইয়াত পইণ্টছমেন, ট্ৰেক মেইনটেইনাৰ, এছিষ্টেণ্ট, ইলেক্ট্ৰিকেল আৰু মেকানিকেল আদি পদ অন্তৰ্ভুক্ত আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰায় 18,000 টকাৰ মূল দৰমহাৰ সৈতে অন্যান্য বোনাছ লাভ কৰিব। মুঠ দৰমহা প্ৰায় 22,500ৰ পৰা 25,380 টকা হ'ব। শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি কওঁ, ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ বা ITI বা NSC মানপত্ৰ থাকিব লাগিব। বয়সৰ সীমা হ'ব 18 বছৰৰ পৰা 33 বছৰ, 1 জানুৱাৰী 2026লৈ। নিৰ্বাচনৰ স্তৰ হৈছে CBT, কম্পিউটাৰ ভিত্তিক পৰীক্ষা, PET, শাৰীৰিক সক্ষমতা পৰীক্ষা, নথিপত্ৰ প্ৰশিক্ষণ আৰু মেডিকেল চেকআপ। পৰীক্ষা মুঠ 100 নম্বৰৰ হ'ব আৰু সময় পাব আপোনালোকে 90 মিনিট আৰু ইয়াত নেগেটিভ মাৰ্কো থাকিব। সাধাৰণ বিজ্ঞান জেনেৰেল সায়েন্স হ'ব আপোনালোকৰ 25 নম্বৰৰ, গণিত 25 নম্বৰৰ, ৰিজনিংছ হ'ব 30 নম্বৰৰ আৰু সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক প্ৰক্ৰিয়া অৰ্থাৎ GK আৰু CA হ'ব 20 নম্বৰৰ। ইয়াত মই আপোনালোকক ষ্টাডি প্লেনৰ বিষয়ে অলপ কথা ক'ম। যেনে আপোনালোকে গণিত পঢ়িবৰ কাৰণে আপোনালোকে পঢ়িব লাগিব পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, সময় আৰু কাম অৰ্থাৎ টাইম আৰু ৱৰ্ক, সৰল আৰু চক্ৰবৃদ্ধি সুদ। প্ৰতিদিনে আপোনালোকে 20ৰ পৰা 30টা অংক সমাধান কৰিব লাগিব আৰু সূত্ৰসমূহ এখন তালিকা বনাই ল'ব সূত্ৰসমূহৰ বাবে। ৰিজনিংছত আপোনালোকে পঢ়িব লাগিব এনালজি, কোডিং ৰিকৰ্ডিং, ৰক্ত সম্পৰ্ক অৰ্থাৎ ব্লাড ৰিলেশ্যন, চিটিং এৰেঞ্জমেণ্ট। আৰু লজিক বুজিবৰ কাৰণে আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিব পাৰে। জেনেৰেল ছায়েন্সৰ বাবে NCERTৰ 9ম আৰু 10ম শ্ৰেণীৰ কিতাপ আপোনালোকে পঢ়িব পাৰে। আৰু GKৰ কাৰণে আসাম GK আৰু ভাৰতীয় ৰেলৱেৰ হিষ্ট্ৰীৰ ওপৰত আপোনালোকে মেটেৰিয়েলছ কালেক্ট কৰি পঢ়িব পাৰে। আৰু যদি আপোনালোকে বেছিকৈ ভালকৈ পঢ়িব বিচাৰিছে তেনেহ'লে আপোনালোকে ডেইলি নিউজ পেপাৰ কালেক্ট কৰিব আৰু মাহেকীয়া মেগাজিনসমূহ পঢ়িবলৈ চাব। আবেদন কেনেকৈ কৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব, যিটোৰ লিংক মই তলত দি থৈছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই চাব পাৰিব। আৰু এতিয়া যদি আমি ফিজৰ কথা পাতোঁ তেনেহ'লে সাধাৰণ অৰ্থাৎ জেনেৰেল আৰু OBCৰ বাবে 500 টকা আৰু এই 500 টকা আপোনালোকে যেতিয়া এক্সামত এপিয়াৰ হ'ব তাৰ পৰা 100 টকা ৰাখি আপোনালোকক 400 টকা ৰিফাণ্ড কৰি দিয়া হ'ব। তাৰপিছত SC ST মহিলাসকলৰ বাবে 250 টকা আৰু এই 250 টকা সম্পূৰ্ণ ৰিফাণ্ডেবল হয়। চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। আপোনালোকক যদি কি কিতাপ আপোনালোকে পঢ়াৰ বাবে ব্যৱহাৰ কৰিব বা আৰু যদি কিবা ইনফৰমেশ্যন জানিব বিচাৰে তেনেহ'লে তলত কমেণ্ট কৰিব। মই ইয়াৰ বিষয়েও এটা সুকীয়াকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ কিবা কুৱেৰিজ থাকিলে তলত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।